ভূমি ডাঙৰীয়াৰ নেতৃত্বত নাৰী শক্তিয়ে আজি নতুন গতিশীলতা লাভ কৰিছে আৰু ভাৰতৰ নতুন পৰিচয় গঢ়াত তেওঁলোকে এক অনন্য ভূমিকা পালন কৰিছে আৰু প্ৰতিগৰাকী মহিলাৰ সন্মুখীন পাইছে বাস্তৱ ৰূপ এই সংকল্প আগুৱাই নিয়াৰ প্ৰচেষ্টাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত অসমত আৰম্ভ হৈছে এক নতুন অভিযান মুখ্যমন্ত্ৰী মহিলা উদ্যোগিতা অভিযান এই অভিযানৰ লক্ষ্য হৈছে অসমত প্ৰতিবিলাক আত্মসহায়ক গোটৰ ৩০ লক্ষ মহিলা সদস্যৰ প্ৰতিগৰাকীকে মানে গল্প ফলাকাই নাকি গল্প ফলাকাই মামা মিটিঙত আছো গল্প খাই আছো চাহ খাব লাগে এতিয়া চাহ লৈছো আমি মামাৰ মিটিঙত আহি